নমস্কাৰ ভিউয়াৰ্স, আজি আমি এটা সাধাৰণভাৱে ঘৰত উপলব্ধ সামগ্ৰীৰে বনোৱা এটা ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে মোগলাই পৰঠা। এইটো সৰু ল'ৰা ছোৱালী ডাঙৰ সকলোৱে খাই ভাল পাব। আপুনি তাক ব্ৰেকফাষ্টত নাইবা সন্ধিয়া চাহৰ লগত দিব পাৰে। ৰেচিপিটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰি ল'ব। মোগলাই পৰঠা বনাবলৈ এটা পাত্ৰত আপুনি 2 কাপ ময়দা ল'ব আৰু তাত আধা চামুচ নিমখ আৰু 2 চামুচ ঘি নাইবা ৰিফাইন তেল দি দিব আৰু এই গোটেইখিনি ভালকৈ মিহলাই ল'ব আৰু তাত অলপ অলপকৈ পানী দি কেনে এটা কোমলকৈ ডো এটা ৰেডি কৰি ল'ব আৰু হাতত অলপমান তেল লগাই কেনে এই ডোটোত লগাই কেনে 15 মিনিটমান ৰেষ্ট কৰিবলৈ থৈ দিব। এতিয়া এটা কেৰাহীত তেল গৰম কৰি ল'ব আৰু তাতে কুটি লোৱা 2টা মধ্যমীয়া পিঁয়াজ তাত দি দিব আৰু পিঁয়াজখিনি কিছু সময় ভাজিব। পিঁয়াজখিনি 2 মিনিটমান ভজা হ'লে তাত কুটি লোৱা কেঁচা জলকীয়া 2টা দিব, জ্বলা আপোনাৰ সোৱাদ অনুযায়ী দিব আৰু তাৰপিছত এচামুচ আদা নহৰুৰ পেষ্ট দিব আৰু কাশ্মীৰী ৰঙা জলকীয়া গুড়ি দিব আৰু চিকেন মছলা নাইবা চব্জি মছলা এচামুচ দিব আৰু নিমখ সোৱাদ অনুযায়ী তাত দি দিব। 2-3 মিনিটমান ভজা হোৱাৰ পিছত তাত জিৰা গুড়ি আধা চামুচ দি দিব আৰু কিছু সময় ভালকৈ ভাজি ল'ব। এতিয়া বইল কৰি লোৱা চয়াবিন আপুনি মিক্সিৰ বাতিত অলপমান গ্ৰাইণ্ড কৰি ল'ব। একেবাৰে পেষ্ট নালাগে আমাক, কিন্তু অলপ ভাঙি ল'ব। এইটো এটা কিমা বনাই ল'ব আৰু সেইখিনি এই মছলাখিনি দি দিব। আমি ইয়াতে চয়াবিনৰ কিমা লৈছোঁ, আপুনি ইচ্ছা কৰিলে চিকেন কিমাও ল'ব পাৰে আৰু এনেকৈ মিশ্ৰণটোত মিহলাই চিকেন কিমাও ভাজি ল'ব পাৰে আৰু এইখিনি কিছু সময় ভজাৰ পিছত তাত কেঁচা ধনিয়া কুটি লোৱা দি দিব। এইখিনি তেতিয়ালৈকে ভাজিব যেতিয়ালৈকে ইয়াৰ পানীখিনি শুকাই নাযায়। ইয়াক মধ্যমীয়া জুইত ভাজি থাকিব যেতিয়ালৈকে চয়াবিনৰ পানীখিনি সম্পূৰ্ণভাৱে শুকাই নাযায়, তেতিয়ালৈকে এই কিমাখিনি ভাজি থাকিব আৰু তাৰপিছত পানীখিনি সম্পূৰ্ণ শুকাই গ'লে ভজা হৈ গৈছে, আপুনি এটা বাতিত ওলাই ৰাখিব। এতিয়া এটা পাত্ৰত 3টা কণী ভাঙি ল'ব। আপোনাৰ প্ৰয়োজন অনুসৰি বেছি হ'লে আপুনি বেছিকৈ ল'ব। আমি এইখিনিৰে 4খন মোগলাই পৰঠা বনাইছোঁ। আপোনাক যদি বেছি দৰকাৰ হয় তেনেহ'লে কোৱান্টিটি সেইমতে ল'ব আৰু এই কণীৰ মিশ্ৰণটোত আপুনি নিমখ সোৱাদ অনুযায়ী কুটি লোৱা পিঁয়াজ আৰু কুটি লোৱা কেঁচা জলকীয়া দি ভালকৈ ফেটি ল'ব। এইখিনি ফেটা হোৱাৰ পিছত ৰাখি থ'ব। তাৰপিছত ময়দাৰ ডোটো লৈ কেনে আকৌ এবাৰ 2-3 মিনিটমান ভালকৈ জোৰ দি প্ৰেছ কৰি ভালকৈ আকৌ এবাৰ মঠি ল'ব। 2-3 মিনিটমান মঠি লোৱাৰ পিছত তাৰ পৰা সৰু সৰু বল বনাই ল'ব আৰু বলকেইটা সমান মাপৰ সৰু সৰু বনাই ল'ব আৰু কিছু তেল লগাই কেনে আপুনি তাক বেলি ল'ব। ময়দাৰ লাড্ডুটোতো আপুনি প্ৰয়োজন অনুসৰি তেল লগাই ল'ব। আপুনি তাক ৰুটিতকৈ পাতলকৈ বেলি ল'ব। প্ৰয়োজন অনুসৰি অলপ তেল লগাই কেনে ৰুটিতকৈ পাতল আৰু বহলকৈ বেলি ল'ব আৰু তাৰপিছত চয়াবিনৰ বনাই লোৱা কিমাৰ মছলাটো তাত মাজতে 2-3 চামুচমান দি দিব আৰু তাৰপিছত আপুনি কণীৰ মিশ্ৰণটোও 2-3 চামুচ এই চয়াবিনৰ কিমাৰ মিশ্ৰণটোৰ ওপৰত দি দিব আৰু ৰুটিখন আপুনি সকলো পিনৰ পৰা অলপ হাতেৰে প্ৰেছ কৰি ভিডিঅ'ত দেখুওৱাৰ দৰে বন্ধ কৰি দিব। এটা খামৰ আকৃতি বনাই ল'ব। সকলো পিনৰ পৰা আঙুলিৰে অলপ প্ৰেছ কৰি বন্ধ কৰি দিব আৰু কোণ অংশটো ভালকৈ চিল কৰি দিব যাতে খুলি নাযায়। এতিয়া এটা কেৰাহীত তেল গৰম কৰি ল'ব
আৰু এই ভাজ পৰা অংশটো তলৰ ফালে দি এই খামৰ দৰে এইটো ভালকৈ ভাজি ল'ব। হাই ফ্লেমত, মিডিয়ামৰ পৰা হাই ফ্লেমত কিছু সময় ভজা হোৱাৰ পিছত এফালে গল্ডেন ব্ৰাউন হোৱাৰ পিছত তাক লুটিয়াই কেনে আনফালেও ভাজি ল'ব। সকলো পিনৰ পৰা তাক ধুনীয়াকৈ গল্ডেন ব্ৰাউন হোৱাৰ পিছত তাক নমাই ৰাখিব। এনেকৈ গোটেইকেইখন এখন এখনকৈ ভাজি ল'ব। হৈ গ'ল মোগলাই পৰঠা ৰেডি। আপুনি যিকোনো ধৰণৰ চাটনিৰ লগত তাক পৰিৱেশন কৰিব পাৰে। আপোনালোকৰ যদি আমাৰ ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ৰেচিপি আগলৈ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।